নমস্কাৰ বন্ধুসকল, জেডি ৰেচিপিলৈ মই জুনমণি আপোনালোকক স্বাগতম জনাইছোঁ। তেন্তে ব'লক অলপ দেৰি নকৰাকৈ আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আনিছোঁ মিঠা বগৰী আচাৰ। তেন্তে ব'লক আমি অলপ দেৰি নকৰাকৈ এই ৰেচিপিটো বনাবলৈ লওঁ। এই ৰেচিপিটো বনাবলৈ লাগিব আমাৰ শুকান বগৰী, তাৰপিছত লাগিব জলকীয়া, শুকান জলকীয়া, জিৰা, পাঁচফোৰণ। এপিনে আমি কেৰাহীটো পাতি দিছোঁ। কেৰাহীটোত অলপমান তেল দিব লাগিব। তাৰপিছত আমি শুকান জলকীয়াখিনি দুটুকুৰাকৈ ছিঙিব লাগিব। এনেকৈ মই দেখুৱাই দিছোঁ। এইখিনি ছিঙি হোৱাৰ পিছত আমি তেলখিনি গৰম হৈছে নে চাব লাগিব। তেলখিনি গৰম হ'লে আমি এইখিনি দিব পাৰিম। এয়া তেল গৰম হৈছে। আমি এতিয়া শুকান জলকীয়া, পাঁচফোৰণ, ধনিয়া গোটেইখিনি একেলগতে দি ভাজিম। এয়া গোটেইখিনি এনেদৰে দি লোৱাৰ পিছত আমি ভাজিব লাগিব। গেছৰ হিটটো কমাই ল'লে ভাল। এনেকৈ আমি লৰাওঁ ভালদৰে। বেছি ভাজিব নালাগে, অলপমান ভাজিলেই হ'ব, কাৰণ বেছিকৈ ভাজিলে ইয়াৰ গোন্ধটো নাইকিয়া হ'ব। ভাজি লৈছোঁ। মন কৰিব যাতে জলকীয়াখিনি দেৰি নাযায়। এতিয়া আমি ফালি থোৱা শুকান বগৰীখিনি এনেদৰে দিম তেলত। তাৰপিছত সুন্দৰকৈ আমি লৰাব লাগিব যাতে তলত লাগি নধৰে। এনেদৰে তেলত মিহলি হ'বলৈ ধুনীয়াকৈ ভাজিব লাগিব। এনেদৰে ভাজিব লাগিব। তাৰপিছত আমি এই উপকৰণটো বনাবলৈ লাগিব আমাক গুড় অলপমান, গুড়খিনি ধুনীয়াকৈ মিহিকৈ কুটি ৰাখিব লাগিব। এইখিনি সুন্দৰকৈ ভাজি হোৱাৰ পিছত আমি গুড়খিনি দিব লাগিব। এনেদৰে লৰাই থাকিব লাগিব। মন কৰিব যাতে বগৰীখিনি যায়। এয়া আমাক প্ৰায় নিমখ আধা চামুচমান লাগিব ইয়াত দিবলৈ। এয়া দি দিছোঁ। লৰাব লাগিব এনেদৰে। এইখিনি ভজা হৈ গৈছে। এতিয়া আমি কাটি থোৱা গুড়খিনি ইয়াত দিব লাগিব। এয়া গুড়খিনি দিয়াৰ পিছত আমি আকৌ আগত যেনেকৈ ভাজি আছোঁ তেনেদৰে ভাজিব লাগিব অলপ টাইম। এয়া গুড়খিনি দি গেছৰ হিটটো কমাই থ'ব লাগিব। মন কৰিব যাতে গেছৰ হিটটো ডাঙৰকৈ দিলে দেৰা চান্স থাকে। সেইকাৰণে সৰুকৈ দি খুব লাহে লাহেকৈ লৰাব যাতে বগৰীখিনি ভাঙি নাযায়। এয়া এনেদৰে লৰাব লাগিব। গুড়খিনি মিহলি হৈ যোৱাৰ পিছত অলপমান সময় লৰাই থাকিব। এয়া হৈ গৈছে আৰু আমাৰ ৰেচিপিটো হৈ গ'ল। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ। জয় আই অসম।